যিহেতু বছৰৰ আজি শেষৰটো দিন সেইটো কাৰণে ভিডিঅ' এটা বনাই ৰাখোঁ বুলি ভাবিছোঁ আৰু চৰ্দিৰ কাৰণে দেখিছে নহয় একদম পাতটো মানে এবাৰ ওলাইছে এবাৰ নোলাইছে তেনেকুৱা লেখীয়া হৈ আছে কিনো কৰি যাওঁ চাই গৈ থাকিব ভিডিঅ'টো লাষ্টলৈকে তাকে ভাবিছোঁ দুইজনী মানে বা আৰু মই ৰিলছ এটা বনাওঁ নেকি বিহু গান এটা বোলো নাচোঁ তাই মানে বিয়া হোৱাৰ পিছততো সেইটো এটা বেলেগ জীৱন বোৱাৰী জীৱন সেইটো কাৰণে 2024 চনতো লাষ্টৰ ভিডিঅ' হ'ব আৰু তাইৰ লগত বনোৱা তাকে বনাই লওঁ বুলি ভাবিছোঁ কিনো নাচোঁ মোৰ ইনষ্টাগ্ৰামত চালেই হ'ব বাৰু দেই প্ৰিয়ংকা ভূঞা 2 বুলি আছে চবেই মানে ফ'ল' কৰি দিব বাকী কাপোৰ এযোৰ উলিয়াই লওঁ মানে মই উলিয়াওঁ তাই উলিয়াই দিব কি পিন্ধোঁ এইটো গডেছত মানে অকল মেখেলা চাদৰে থৈছোঁ দেই আৰু মই ক'ৰবালৈ যাবলৈ সময়ত হওক বা কিবা ভিডিঅ' এটা বনাবলৈ সময়ত একো কাপোৰ বিচাৰি নাপাওঁ তাৰপৰা চিঞৰি থাকোঁ মানে কিবা এযোৰ উলিয়াই দে আহিছোঁ আৰু তাই উলিয়াই দিয়া কাপোৰযোৰহে মই পিন্ধি ভিডিঅ' বনাওঁ আৰু মানে তাই হাঁহিছে আৰু তাই কৈছে মোক বিয়া দিয়াৰ পিছত মানে কি কৰিবি আৰু তেতিয়া এফালৰ পৰা মুঠতে এযোৰকে পিন্ধি গৈ থাকিম আৰু ভাল লাগিলেও বেয়া লাগিলেও তেতিয়া মাকে সুধিম আৰু এযোৰ পিন্ধিলে ভাল লাগিছেনে নাই মায়েতো বেয়া লাগিলেও ভাল লাগিছে বুলিয়ে কৈ দিব সেইটো জানো বাৰু কাৰ লগত এনেকুৱা হয় জানো দেখিছে নহয় কেনেকৈ খুচৰি পূৰা কাপোৰ উলিয়াই আছে আজি তাইও ক'বলৈ বিচাৰি নোপোৱা হ'ল হেনো নিজে পিন্ধিব যে হয় নাই অকণমান হ'লেও মিলাম বাৰু কাপোৰকেইযোৰ মানে তাই বিচাৰি লাষ্টত এইকেইযোৰ পিন্ধিবলৈ কৈছে এযোৰ মই পিন্ধিম আৰু এযোৰ তাই পিন্ধিব মানে ৰিলছটোৰ কাৰণে আৰু মানে এইফালে আমাৰ পোৱালি স্কুলৰ পৰা আহি পাই গ'লহি ইমান লাজুগা নহয় কেনেকুৱা কৰি আছে চাওকচোন আৰু মানে এইফালে চুলিখিনি দেখিছে মই শুকুৱাই নাই ধুইছিলোঁ যিহেতু তাৰপৰা ভাবিলোঁ কি এনেকৈ মেলিয়ে লওঁ কাপোৰ দিছে নাই জাহা পিন্ধি ল'লোঁ আৰু ৰিলছটো বনাবলৈ হয় নাই দেখিছে নহয় আমি যে ভিডিঅ'টো বনাম চকী টকী ওলাই বুলি পূৰা পোৱালি আইতাই আঁতৰি দিছে এইফালে এজনী ৰেডি হ'ল মই কাম ভাবিছিলোঁ তলত ভাল নালাগিলে সেইকাৰণে ওপৰলৈ যাওঁ ওপৰলৈ বনাবহি আৰু সেইফালে দেখাই দিয়ে আকৌ সেইটো চাইডে বৰ ডাঙৰ শিলিখা গছ এজোপা আছিলে কালি মানে কাটি দিলে তাৰপৰা আজি এইবোৰ দিছে নহয় বইল কৰিলে নিমখত দি শুকুৱাই থৈছোঁ খাবলৈ আহিব নি কোনোবা লাগিলে ক'ব দেই শিলিখা আজি একেভাৱে কাটি দিলোঁ ধুই এনেকৈ কলপাত দিলে আৰু কলপাত খিলা কটা দেখিলে যেন মানে বগৰী খাওঁ বুলি ভাবিছোঁ কালি বগৰী আনিছিলে কিনি ইমান ধুনীয়া খাবলৈ তাকে সেই খুন্দি খাওঁ বুলি ভাবিছোঁ এইফালে খুন্দি ল'লোঁ আৰু মানে এইফালে আমাৰ ইয়াতে পাণ পাৰি আছে ক'ত পাণ পাৰিছে মই সিফালেহে গ'লোগৈ আকৌ গোটেই পৰি আছে ঘৰতে পালে আকৌ পাণ আৰু সেইফালে পোৱালীয়ে মানে দোকানৰ পৰা কুৰকুৰি কিনি আনিছে তাকে তাক মানে ভিডিঅ' কৰিবলৈ দিগদাৰে হয় মানুহটো লুকাই থাকে এতিয়া ওপৰৰ পৰা তেনে কৰিছোঁ আৰু মুখৰ আগলৈ ফোনটো আনিলে মানে ইফালে যাব সিফালে যাব সেইকাৰণে ওপৰৰ পৰাই কৰি দিছোঁ অকণমান এইফালে ইমান ধুনীয়াকৈ জুই পৰা জ্বলি আছে আৰু আজি আমাৰ খানাটো মানে ইয়াতে খাম বুলি ভাবিছোঁ আৰু এইফালে লাইটৰ ব্যৱস্থা কৰিব লাগিবতো অলপমান পোহৰ হ'ব লাগিব যে এইবোৰ আনি থৈ দিছোঁ লগাম আৰু অলপ পিছত আৰু আমাৰ পোৱালীয়ে এইটো কি কুৰকুৰি বিংগ তেৰি মেৰি আনিছে তেৰি মেৰি খাই দিওঁ এইফালে আমাৰ বায়ে পূৰা লাইটৰ ব্যৱস্থা কৰি আছে জ্বলিব কাৰণে আৰু লগাব লাগিব লগাবলৈ আছেই আৰু এটা অলপ পিছত তেনেহ'লে দেখাই আছোঁ আৰু মানে এইফালে দেখিছে নহয় মোৰ এইটো টুপিটো মানে আমাৰ পোৱালিটো ভাগৰ হয় সি মানে একদম মোক ওপৰলৈ
আহিম বুলি ক'লত একদম পিন্ধাই পঠিয়াইছে বোলে, এইটো পিন্ধি যোৱা, নহ'লে মানে সেই চৰ্দি লাগি আছে যে, কুঁৱলী পৰি আছেতো। চাওকচোন কেনেকুৱা লাগিছে বাৰু এইটো শিং থকা টুপি। আৰু মাংসটো মানে মায়ে ক'লে হেৰি মোকে বনাবলৈ, সেইবাবে মানে কি কৰিলোঁ, আদা নহৰু জলকীয়াবোৰ চব পিচি মানে আজি বোলো অকণমান দেৰি থৈ দিওঁ। তেনেকৈ থৈ দিলোঁ, পূৰা মছলা বেছি দিয়া নাই, ৰেড চিলি অকণমান দি দিলোঁ আৰু কিবা ধনিয়া পাউডাৰ কিবা কিবি সেনেকৈ দিলোঁ, দি মেলি মই বোলো অকণমান দেৰি ৰখাই থৈ দিওঁ। তাৰপিছত মায়ে মানে পোলাও বনাম বুলি ক'লে, সেই তাকে মায়ে মানে পোলাওটো বনালে আৰু পিছত মই মাংসটো বনাই দিম আৰু। আৰু এইফালে মায়ে পোলাওটো বনালে, তাৰপিছত মই আৰু লাহেকৈ মাংসটো বনাবলৈ ষ্টাৰ্ট কৰিলোঁ। আৰু প্ৰথমতে আজি অকণমান নতুন ষ্টাইলত আৰু প্ৰথমতে আলুটো ফ্ৰাই কৰি ল'লোঁ, তাৰপিছত আৰু এইফালে বনাই গৈ থাকিম, আপোনালোকে চাই গৈ থাকক আৰু। আৰু এইফালে মই বনোৱা মাংস ৰেডি হৈ গ'ল, মানে জুইত বনালোঁ দেই। আৰু এইফালে পাতি চাতি লৈ ওলাইছোঁ আৰু ওপৰলৈ যাওঁ আহক। মায়ে ওপৰত খাব নিদিয়ে, কিন্তু খাম বুলি কৈছোঁৱে, খামেই আৰু। মানে হেৰি আকৌ চৰ্দি হৈ আছে যে, সেইকাৰণে ক'লে বোলে ভিতৰতে খাচোন। এই একদিন পিছত গ'লো আৰু কিনো ভিতৰত খাম হয় নহয়। সেইকাৰণে ৰাতি আন্ধাৰ হৈ আছে যে এইফালে লাইটটো লাইট দিয়াই নাই। অঁ লাইট দিয়াই নাই। দিনতে মই সাৰি মেলি থৈছিলোঁ, চোৱাচোন পাৰিলে। আমাৰ গা লগোৱাই নাই পাই, লগাম আৰু লাহেকৈ। এইখন আৰু এখন যাব ন। ওপৰত বনাই খোৱা হ'লে বেছি ভাল লাগিলে, কিন্তু মানে নবনাওঁ বুলি ক'লে আৰু ওপৰত পিছফালে বনাইছোঁ জুহালৰ গৈ, আৰু খোৱাটোহে মানে ওপৰত হ'ব। এই হ'ব, উল্টা হ'লেও চিধা হ'লেও পাৰি দে মুঠতে। এইফালে আমাৰ মাতাছে উঠি আহিছে। অঁ আমাৰ বেটাই মোক টুপি এটা দিছিলে নহয় পিন্ধিবলৈ, পিন্ধি ল'ব লাগিব পাই। বেটা টুপিটো লৈ আনিবা যোৱা। আমাৰ আইতাগৰাকী এঘুমতি শুলে দেই, তাৰপৰা বোলে মই বনোৱা মানে মাংস গোন্ধ এনেকুৱা সাৰ পাই বোলে মাংস হ'লেই নি সেই বুলি কৈছে। এয়া এতিয়া উঠি আহিছে আৰু কিমানো তলত খাব হয় নাই, কেতিয়াবা এনেকৈও খাব লাগে। আহক, আমি মানে ঘৰৰ মানুহখিনিয়ে খাইছোঁ আৰু এইফালে মামী, তাৰপৰা ইয়াৰ এটা দেখিছে নহয় ঠাণ্ডাত আহিছে, আৰু এইফালে পোৱালি আৰু বাহ। মই মানে এইফালে পোৱালিক অকণমান দিয়ে জানো, ইমান উৎপাত ন, শুইয়ে ল'লে। তাক এইফালে জোকাইছোঁ, সেইটো টুপি মোৰ পচন্দ হৈছে মানে মোক দিয়া বুলি কৈছোঁ, কান্দি দেখাইছে। এতিয়া মানে হেৰি এইটো কি, দেউতা আৰু মামা আহি পালেহি, আমি আৰু খানাটো খাম আৰু। অঁ আহি গ'ল আৰু কথা পাতি, এইটো ধোঁৱাটো ওলাই আছে যে মুখৰ পৰা। মামাও আহি গ'ল। আৰু ইমান ঠাণ্ডা, সেইকাৰণে ভাবিলোঁ চবেই চাহ কাপ মেলি খাই লওঁ। আৰু এই কেকটো যে দেখিছে, কেকটো আচলতে মানে 12টা বজাত কাটিম বুলি ভাবিছিলোঁ আৰু, কিন্তু আমাৰ পোৱালি শুই যাব, তাৰ উৎপাতত মানে চাহৰ লগতে কেকটো খাই দিয়া হ'ল আৰু উপায় নাই। মানে 31 ডিচেম্বৰটো কেকটোৱে বিদায় দিয়া হ'ল। আচলতে মানে 1 জানুৱাৰীটোৰ কাৰণেহে মই কেকটো আনিছিলোঁ ৰাতি কাটিম বুলি 12টা বজাত। উপায় নাই আৰু কি কৰিম, খাই দিলোঁ আৰু। যিহেতু দোকানৰ পৰা দেউতা আহি পালেহি, সেইকাৰণে দেউতা, মা, মামী আৰু আইতা মানে তলতে খালে, আমি মামা, মই বা আমি পোৱালিহঁতিহে ওপৰত খালোঁ বাৰু। আৰু এইফালে লাহেকৈ আমাৰ মানে ভাত খাবলৈ হ'লেই আৰু। পোৱালি দেখিছে নহয় কেনেকৈ জাৰটো আনিছে, পাৰিছে আৰু পোৱালি ডাঙৰ হৈছে যিহেতু। মই সুধিছোঁ তাক জাৰটোত পানী আছে নাই, পানী আছে কিন্তু দেই, আনিছে আৰু সি উঠাই।
এয়া আকৌ দেউতা আহিলে দেই। এইফালে দেখিছে ন, হাতত হাতুৰি দুটা লৈ লৈছে। মামা আকৌ দেউতাই কিনো কাম কৰিবলৈ আহিলে ৰাতিখন। তাৰপৰা কিবা পকাটো এৰুৱাম বুলি ভাবিছিলে, কিন্তু ভাত খাবলৈ হ'ল কাৰণে এনেই অকণমান দেৰিহে কৰিলে। এয়া কামবোৰ এৰি আৰু এয়া আকৌ খানাত মানে লাগি গ'ল আৰু। তলৰ পৰা কঢ়িয়াই আছে বাল্টিঙত, কুকাৰৰ নাই কুকাৰ আনিছে, সেইবোৰ আৰু আনি আছে। মই বিন্দাছ বহি আছোঁ দেই, একো কৰা নাই। মানে মাংস বনালোৱে যিহেতু আৰু সেইটো কাৰণে মই একো কৰা নাই, ওপৰতে বহি আছোঁ আৰু। এয়া দেউতা, মোক আগৰ কোনোবাই কৈছিলে ভিডিঅ'ত তোমাৰ দেউতাক দেখাবা বুলি, এয়াই দেই দেউতা। এইফালে মামা, মা, মামী, বা চবেই মিলি মানে ভাতটো বাঢ়িছে আৰু ভাত খাম লাহেকৈ। এইফালে পোলাও দিছে আৰু ডিচেম্বৰ শেষতো আৰু মানে বিদায় দিছোঁ আমি এনেকৈ আৰু লগে ভাগে একেলগতে খাই। দিছেনে আমি খালোৱেই দেই। আৰু আমি খাই মেলি এইফালে দেখিছে নহয় সামৰিছোঁ আৰু, যিহেতু ইমান কুঁৱলী, বেছি দেৰি ওপৰত থাকিলে এনেওতো চৰ্দি হৈয়ে আছে। আৰু ইয়াত দেখিলে নহয় গান বাজি আছিলে, সেইকাৰণে নাচিয়ে দিলোঁ, নাচনী যিহেতু। তাৰপিছত মানে এই দেউতাই মিঠা পান এখন আনিছিলে। গোটেই পাণখন বাৰু খাব নোৱাৰিলোঁ, কিন্তু অকণমান খালোঁ আৰু। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ দেই। বাই বাই।